हेलो नमस्कार बंधुসকল কি খবৰ আশা কৰো সকলো ভালে আছে এন্ড ওয়েলকাম বেক টু মাই চেনেল আজি বহুত দিনৰ মূৰত মই ব্লগ ষ্টাৰ্ট কৰিছো আৰু ভাবি আছিলো মাজে মাজে গৈ থাকিম এইপিনে জাস্ট দেউতা পাৰ হৈছে বহুত গৰম হৈছে সো এইপিনে দেউতা পাৰ হৈ গ'ল এতিয়া খালি গাৰে আছে বহুত গৰম আৰু এতিয়া মই আপোনালোকক দেখুৱাইছো কি কৰিম আৰু মাজে মাজে ব্লগ দিম ভাবো কিন্তু ভিডিও ঢেৰ কৰি থোৱা হয় কিন্তু এডিট কৰা নহয় ভাল একো কন্টেন্ট নাথাকে সো দেখাব মন নাযায় হলেও জিও কন্টেন্ট থাকক জিটি দেখাই দিম বুলি হ'ব কিন্তু ভাল কন্টেন্ট নাথাকিলে দেখাব মন নাযায় এতিয়া আপোনালোক দেখুৱাই আছো মই আমৰ আচাৰ বনাম ভাবিছো সো দাদাই জেঠাইলৈ আজি গাঁৱৰ পৰা ঢেৰ আম আনি দিছে আৰু তাক এতিয়া কাটিব দিছো দাদাই কাটি আছে আপোনালোক দেখুৱাই আছো আম কেইটামান এয়া চাওক বাৰীৰ আম হয় ন তই পাৰিলি এপিনে জেঠাই ল'ৰা মোৰ দাদা হয় পংকজ দা হাই কৈ দিয়া সো এতিয়া দাদা এদিনো মোৰ ব্লগত অহা নাই কিন্তু মোৰ ব্লগ চাই থাকে আৰু সুধি আছিলে ব্লগ বনোৱা নাই নেকি তো সো ফাইনেলি আজি দাদাৰ পৰা ষ্টাৰ্ট কৰিছোঁ এইপিনে এনেকুৱা আমবোৰ ভাল যিটো এইটো মানে গুটিটো যিটো এইটো থাকে নহয় এনেকুৱা আচাৰ চুপি খাবলৈ ভাল সো দাদাই মোৰ কাৰণে আনি দিছে স্পেচিয়েলি মোৰ কাৰণে সো দাদাকে কাটিব দিছোঁ আৰু অলপ অলপ পোকে খোৱাও মাজে মাজে পোকে হয় না পোকে খোৱা আছে এইবোৰ ছাইড কৰি দিম এইপিনে একচুৱেলি মিঠা আম নেকি এইকাৰণে পোকে ধৰি গৈছে মিঠা আমবোৰ পোকে ধৰে এইটো ছাইড কৰি দিম এইপিনে আমাৰ আচাৰ আজি ৰ'দ দিছে কালি বতৰটো ৱেডাৰত কিবা আকৌ বৰষুণ দেখুৱাইছে ভাবিছোঁ আজি অলপ ৰ'দ দিছে কাৰণে আজি 3-4 দিন আগৰ পৰা দি আছিলে তো ভাবিছোঁ ধমাধুম আজি শুকাই মেলি দিওঁ আৰু তো ফাইনেলি ইয়াত কাটা হৈ আছে আপোনালোকক আমৰ আচাৰ বনোৱা চব প্ৰচেছবোৰ দেখুৱাম এইপিনে মায়ে ডলাও আনি দিছে কাটি কাটি থ'বলৈ দেখুৱাই আছোঁ বাৰু দেই এয়া চাওক মায়ে আহি ৰ'দত ধুনীয়াকৈ আম শুকাই থৈ দিছে ইয়াত নিমখ হালধি দিছোঁ আৰু নজৰ নালাগিবৰ কাৰণে মায়ে জাষ্ট শুকান জলকীয়া নিয়মমতে দি দিছে আৰু যাতে নজৰ নালাগক নিজৰো কেতিয়াবা মুখ লাগি যাব পাৰে বাহিৰা মানুহতো নায়েই বাৰু সো এনেকৈ নিমখ হালধি দি দিছে আৰু কথা এটা কওঁ ইমানেই পোকে খোৱা ওলালে কমচে কম 5 কেজি 4-5 কেজিৰ ভিতৰত মানে এই 2 কেজি মানে বাচিলে যিমান আছে ইয়াতকে বেছিভাগ পোকে খোৱা বেছিভাগ ইয়াতকে পেলাইছোঁ সো ইয়াৰ সাইজবোৰ সৰু ডাঙৰ দেখিছে যিবোৰ অলপ ভাল ভাল আছে কাটি কাটি ভাল ডোখৰটো এনেকৈ সৰু সৰুকৈ থৈ দিছোঁ বেয়া লাগিছে ন পেলাব ইমান গধুৰ লৈ আনিছে ইমান ভাৰী সো বনাম আৰু আচাৰ ৰ'দ দিলে হয় আৰু দেই 2 দিনমান আৰু মোৰ চকু দেখিয়ে গম পাইছে আপোনালোকে কিমান ৰ'দ মোৰ চকু দেখি গম পাব এনেও মোৰ চকু সৰু সৰু আৰু ৰ'দত একেবাৰে সৰু হৈ গৈছে এপিনে কাপোৰ চাপোৰ শুকোৱা আছে মেলি থৈ দিছোঁ আৰু ঢেৰ কাপোৰ ধোৱা আছে এপিনেও মেলিম ঢেৰ আৰু মেলিব মানে মাহী কাপোৰ ধুই আছে সো চব ৰ'দ চাওক আমাৰ ইয়াত পূৰা গৰমৰ ৰ'দ আৰু এইপিনে আম শুকুৱাই দিলোঁ যাওঁ তলত আপোনালোক জাষ্ট আম দেখুৱাব আহিলোঁ যাতে ব্লগটো পূৰা সম্পূৰ্ণ হওক মোৰ আৰু তলত গৈ আছোঁ বতাহো ঢেৰ দি আছে ৱাও ইমান ধুনীয়া বতাহ শীতল ফ্ৰেছ বতাহ ভাল লাগিছে যাব মন নাই কিন্তু উপায় নাই ৰ'দৰ কাৰণে একেবাৰে নোৱাৰোঁ বতাহ চালে ৰ'দ চাব নোৱাৰি সো তললৈ গৈ আছোঁ হেল্ল' বন্ধুসকল এতিয়া মই ভাত খাব বহিছোঁ আৰু এইপিনে মই আজি বিচনাত এনেকৈ টেবুল লৈ লৈছোঁ আৰু খাইছোঁ পূৰা ফেনৰ তলত বহিছোঁ যিহেতু গৰম বহুত আৰু আজি মোৰ ভেজ থালি হয় নিৰামিষ লৈছোঁ আজি যিহেতু ইমান গৰম মাছ মাংস একেবাৰে এভইড কৰিছোঁ আজি দুপৰীয়া আৰু খাই লৈছোঁ আপোনালোকক মোৰ থালি দেখাই আছোঁ কি কি খাইছোঁ আৰু সোঁ হাতে খাইছোঁ কাৰণে বাওঁ হাতে ফোনটো ধৰিছোঁ অলপ মোৰ কিবা ভিডিঅ' প্ৰব্লেমো হ'ব পাৰে বাৰু চাই লওক এইপিনে চাওক মই খাই কিনে আধাতে দেখাই আছোঁ আগতীয়াকৈ নেদেখালোঁ এইপিনে হৈছে ৰঙালাও আগ আলু এনেকৈ জোল গ্ৰেভি বনাইছোঁ তাৰপাছত এয়া দাংবডি এয়া ঢেকীয়া তাৰপিছত এয়া তিয়ঁহ চালাড লৈছোঁ আৰু এইপিনে ভাতকেৰেলা চাটনি আৰু এনেকৈ আৰু কিবা কিবি ধেৰ আইটেম আছে আৰু মই এনেকৈ খাই আছোঁ আজি ভেজ থালি মছলাখিনি কেনেকৈ বনালোঁ সেইটো দেখুৱাব নহ'ল কিন্তু আপোনালোক জনাই দিছোঁ যে ইয়াত গোটা সৰিয়হ গোটা ধনিয়া আৰু চফ জোখমতে লৈ কিনে ভাজি ল'লোঁ অলপ কেৰাহীত গৰম কৰি ল'লোঁ যাতে মিক্সাৰত ধুনীয়াকৈ গুড়ি কৰিব পাৰি যিটো মছলা গুড়ি দেখিছে নহয় তাত গোটা ধনিয়া সৰিয়হ গোটা আৰু চফ আছে আৰু লগতে জলকীয়া দেখিছোঁ জলকীয়াও ভাজি কিনে মই তাত একেবাৰে পিচি কিনে তাত নিমখ হালধি মছলাখিনি দিলোঁ আৰু দেখিছে নহয়
কেৰাহীৰ পৰা মই যিটো মিঠাতেল দি আছোঁ সেইটো মিঠাতেল গৰম কৰি কিনে অলপ ঠাণ্ডা হ'ব দিলোঁ আৰু গোটেই মিশ্ৰণখিনি ইয়াত মিলাই দিম আৰু কেনেকৈ মিলাইছোঁ আপোনালোকে চাই থাকক পুনৰ কৈছোঁ ইয়াত গোটা ধনিয়া গোটা সৰিয়হ আৰু চফ আৰু শুকান জলকীয়া নিমখ হালধি আছে গোটেইখিনি ধুনীয়াকৈ কেৰাহীত ভাজি কিনে মই মিক্সাৰত পিচি কিনে এয়া বনাইছোঁ আৰু এয়া আমাৰ ঘৰৰ ডগী জেনি হয় ইয়াৰ নাম তাইৰ নাম আৰু এদিন ভালকৈ জেনিৰ ভিডিঅ' আপোনালোকক দেখুৱাম কৰি কিনে এইপিনে ভাইটিয়ে মোক ভিডিঅ' কৰিব ক'লোঁ ভাইটিক আচাৰ বনোৱা আৰু জেনিয়ে আচাৰৰ গোন্ধ ইমানেই ভাল পাইছে তাই মোক এৰিয়েই নিদিয়ে আৰু এইপিনে চাওক তেল দি কিনে মই কেনেকৈ মছলাখিনি ধুনীয়াকৈ লগাই আছোঁ প্ৰথমে বেছিকৈ তেল নিদিওঁ যিহেতু তেল দিলে মানে মছলাখিনি আৰু তেলখিনি চব বেলেগ বেলেগ ভাগ হৈ যাব আৰু আমত মছলাখিনি লাগি থাকিলে ভাল লাগে সেইকাৰণে মই কম তেল দি কিনে মছলাখিনি ৰেডি কৰি আছোঁ আৰু আপোনালোকক দেখুৱাই আছোঁ শেষত কেনেকুৱা হৈছে কালাৰটো আৰু ইয়াত মই কোনো বেলেগ ৰং কালাৰ দিয়া নাই আৰু এইটো নেচাৰেল কালাৰ হয় যিটো আৰু এনেকৈ বটলত দি কিনে ইয়াত পুনৰ অলপ মিঠাতেল গৰম কৰি কিনে দিম পূৰা গৰম নিদিওঁ অলপ ঠাণ্ডা হ'ব দিম আৰু এনেকৈ কোমল হ'ব তাৰপিছত 3-4 দিনৰ পিছত খাম আৰু যেতিয়া খাম আপোনালোকক দেখুৱাম আপোনালোকেও নিশ্চয় এনেকৈ বনাই চাবচোন আৰু আম কাটি কিনে মই 2 দিন ৰ'দত দিছিলোঁ এদিনত নুশুকালে কাৰণে 2 দিনত দিছোঁ আৰু বেছি শুকাই নিদিব এয়া মোৰ আমৰ আচাৰ ৰেডি